कैसे जम्बी आपनके साथ हाय दिसे हाय साथ आपन नाम की सुमी अख्तर तो वेलकम टू माय यूट्यूब चैनल रेकी प्रेक्स আজি আহিছো অচিনাকে মানে সরি অচিনাকি ঠাই আমি সকলোৱে মানে শুটিংত যাব আমাৰ এই 5টা 6টা চেনেল আছে একলগে সব মানুহ একলগত আজি আহিছে আৰু এইবিলাক চাবৰ কাৰণে যাম কেনেকৈ শুটিং কৰে মোক মানে কৈছিলে অলপ আহিবৰ কাৰণে মই মানে আহিছো যাতে এটা ব্লগ বনাবৰ কাৰণে গতিকে ইয়াত আছে জুচ আছে পাৰবেছ আছে ইয়াত মাজাৰুল আছে জুচ এতিয়া ক'ত আমি ক'ত আহিছো মানে একো চিনি পোৱা নাই আপুনি ক'ত আহিছো জাগাটো বিচাৰি উলিয়াব পৰা নাই এতিয়া কি কৰা যায় লোকেশন মাৰি আছো লোকেশনো নাই কি কৰো উপায় নাই মানে বাইকটো ঘূৰাই আছে চাক ষ্টাৰো নলয় জলদি ষ্টাৰটো দিয়া ষ্টাৰটো লৈছে আমি ইয়াত বহিম এতিয়া বহি চাম এতিয়া আকৌ ঘূৰি তাও কোনফালে যাব পাৰোঁ ভালকৈ চলাবা আকৌ হাইটো ঠিকে আছে প্ৰায় বাইকটো এনেকুৱা নাই ব্ৰেক নাই কোনো মানে ইণ্ডিকেটৰ লাইট নাই মানে হয়ৰেন যিটো আছে এইবিলাক একো নাই এই তুমিও আকৌ কেনেকৈ চলাই আছা গতিকে চাওক ভিডিঅ'টো মানে ধামাকাদাৰ হ'ব আৰু তেওঁ মানে ষ্টাৰটো দিব পৰা নাই মই নিজেই চলাব লাগিব এতিয়া উপায় নাই কি কৰিম কি কৰোঁ এতিয়া একেবাৰে ফচি আছোঁ বহুত গৈছে যে বাইকত একো তেল চেল একোৱেই নাই সেইকাৰণে এটা দোকান পাইছোঁ ইয়াত মানে তেলটো আনি আছে তেওঁ মোৰ তাতো মানে এটা টকাও নাই আজি সেইকাৰণে তেওঁ আনি আছে পিছত দি দিব যাৰ কাৰণে আহিছোঁ তেওঁ টকা দি দিব গতিকে চাওক আধা লিটাৰ নেকি আধা লিটাৰ ৰাস্তাটো উলট পালট লাগি আছে সেইকাৰণে মানে দেৰি হৈ আছে ঘূৰি আছোঁ কিন্তু ৰাস্তা যে ক'ত কেনেকৈ এইবিলাক পোৱা নাযায় তে চাওক এতিয়া যাব লাগিব ভিডিঅ'টো গোটেইখিনি চাব তেতিয়া গম পাব কেনেকুৱা লাগে একেবাৰে ইমান জেগাটো ধুনীয়া কিন্তু কি হ'ব চিনি পোৱা নাই ৰাস্তাটো হেৰাইছে সেইকাৰণে গাঁৱত সোমাইছোঁ গৈ আছোঁ এতিয়া গাঁও ক'ত আমি গোটেই দিন লাগিলে হেৰাই যাবলৈ ভাই তুমি এতিয়া 2-3 বাৰ হেৰাই গৈছে কেনেকুৱা লাগিছে আজি বহুত ভয় লাগিছে বহুত ভয় লাগিছে তোমাৰ কাৰণে মানে ঘূৰিছোঁ আৰু 10 কিলোমিটাৰ জাষ্ট এতিয়া সেই পাইছোঁ আৰু ইয়াত আছে আমাৰ সকলো মানুহ ঘূৰি জাষ্ট এই চাম সকলো মানুহ মই দেখাই আছোঁ 1 মিনিট মানুহ কিমান বাইক আছে আৱাৰ ভিলেজ ৱাইজ চেনেলটো সকলো মানুহ আহিছে কাম কৰি এইটো জাকাৰি এইটো ইয়াত আছে ক'ত আছে এই দুচ আমাৰ মানে বহুত তেওঁৰ মোবাইল দি কৰি আছো চাপ কি কৈছে মানুহ গৈ আছে ডক্টৰো গৈ আছে চব গৈ আছে পিছত ডক্টৰ আহি আছে মানে সব মানুহ ইয়াত আছে হাই দিছে হাই চাক আপনার নাম কি সুমি আক্তারা ডক্টর ইয়াত MBBS MD নাই সঁচাকে একচুয়ালি ডক্টর হিচাপে আনিছে ইয়াত আৰু পিছত আছে এই টাকলাটো टकला तोपा मोरा तो कौन है हम पुष्पा नहीं है हम है दुआ करिब ओলাই আছো জঙ্গলতে তো থুমাই আছো প্রায় আমি 200 মানুহ হে এটা অ্যাটাক কৰিম জম্বিৰ আপোনালোকে চাই থাকিব মানে ডিঙত যে এনেকুৱা ঠাই আছে মই মানে জন্মৰ পিছত আহিছো আগত কথা পাতি এক মিনিট ডক্টৰৰ লগত ইয়াত মানে শুটিং হৈছে আপুনি কিহৰ ৰোলত আছে আমি নাৰ্ছৰ ৰোলত আছে ডক্টৰ জন ক'ত আছে তাত আছে তো চাওক আপোনালোকে ইয়াত আছে বিখ্যাত ইউটিউবাৰ 33,000 সাবস্ক্রাইবার মানুহ যিজন মানে আমি টিভিত মোবাইলত চাই থাকো যে কেতিয়া লগ পাম এতিয়া জাস্ট পাইছি ইউটিউব এইটো ভিডিওটোৰ নামটো কি এইটো লিভিং ডেড বুঝুনি আৰু লাষ্ট শর্ট ফিল্ম নামটো কি এইটো শর্ট ফিল্ম হৈ আছে জম্বিৰ আচ্ছা আপুনি কোনটো ৰোলত আছে এইটো মই ডক্টৰ আৰু মই ৰিসার্চ কৰিম আৰু এজনী মোৰ এসিস্ট্যান্ট হয় নার্স আৰু এজনী আছে এইজনী কোন চলে
ছোৱালীজনী আছে কি হৈছে মেকআপ কৰি আপোনালোকে চব ফিল্মটো চাব আশা কৰোঁ বহুত ভাল লাগিব এবাৰ চাম কোনে মেকআপ কৰি এনেকুৱা হৈছে মেকআপ কৰি চাওক একদম নিজৰ পিকচাৰ তুলি আছে এইবিলাকে জম্বি সিহঁতে মানে ৰিহাৰ্চেল কৰি আছে ठीक है सब मिशन के लिए तैयार हो जाओ चलो शांति चल ইয়াত মানে শ্বুটিং চলি আছে এটা শ্বুটিঙৰ কাৰণে ইয়াত আহিছে মানে পিছত আৰু এটা MF কমিটি আছে যে সেইটোৰ শ্বুটিঙো কৰি আছে ইয়াত মানে কৰি আছে নৰ্মেল এটা ভিডিঅ' বনাই আছে এফালে আপোনালোকে চাওক মই দেখাই দি আছোঁ মানে পিছত সেইটো হৈ আছে আৰু এইটো ইয়াত মানে একেই মানুহ ঠিকে দুটা চেনেলৰ কাম একেবাৰে হৈ আছে আৰু আপোনালোকে চাওক কাৰণে কাম কৰিবৰ কাৰণে আহিছিল কিন্তু এতিয়া বহুত ধৰণৰ শ্বুটিং হৈ আছে এইবিলাক মানুহ লৈ ৰ'ব চাওক ময়ো কিন্তু গৈ আছোঁ এই চাওক একেবাৰে কেপ দি আছে যে মূৰত সেইটো মই কিন্তু ইয়াত একেবাৰে গুণ্ডা হৈ আছোঁ গুণ্ডা মানে কি ক'ম এতিয়া হ'ব জম্বিৰ এক্টিং যিটো জম্বি যে এক্টিং কৰিব মানে শ্বৰ্ট ফিল্মত সেইটো এক্টিং এতিয়া হ'ব আপোনালোকে চাব এতিয়া আৰম্ভ চাওক ইয়াত পেটটো ফালি জম্বিৰে একেবাৰে খাই আছে চাওক একেবাৰে খাই দিছে চাওক ইমান সময় মানে একেবাৰে আবেলি হৈ গৈছে এতিয়া মানে অলপ খাবৰ কাৰণে দিছে বহুত মানে ঠিকে আছে খোৱা ইয়াত আছে আপোনাৰ ৰুটি আছে ৰুটি দিছে চব্জি আছে আৰু ইয়াত ভাজি এতিয়া খাই লওঁ পিছত আকৌ আৰম্ভ হ'ব চাওক এতিয়া মানে শ্বুটিং শেষ হৈছে মোৰ ভিডিঅ'টো সমাপ্ত কৰি দিম এতিয়া ইয়াত আছে ছাৰ আছে কিবা ক'ব আৰু খলিল ছাৰ আছে কিবা ক'ব আপোনালোকক ৰেকিপ ব্ৰেক্স ইউটিউব চেনেলত আশা থাকিল আপোনালোকৰ আমাৰ ভিডিঅ' দেখি নিশ্চয় ভাল লাগিব আৰু আপোনালোকৰ হৃদয়ৰ পৰা আপোনালোকৰ মনৰ পৰা অন্তৰৰ পৰা আমি এটাই হেল্প পাব বিচাৰিম যে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্টছ কৰিবলৈ প্লিজ নেপাহৰিব যাতে আপোনালোকৰ এইটো দুৱাতে আমি অকণমান আগুৱাই যাব পাৰোঁ তাৰ বাবে ধন্যবাদ চাচা বুলি মাতো মই চাচা কিবা ক'ব এতিয়া চাচা কিবা কৈ দিয়ক হেল্ল' বিবাস এইজন ল'ৰা ৰেকিপ হয় এইজন ল'ৰা ব্লগ বনাই আছে খুব ভাল ব্লগ বনায় আপোনালোকে যদি অলপ সঁহাৰি জনাই দিয়ে বহুত আগলৈ যাব পাৰিব কিন্তু আপোনালোকে ৰেকিপ কি নামটো আছিল ৰেকিপ ৰেক্স চেনেলটো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে অ'কে থেংক ইউ গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত